নমস্কাৰ প্ৰয়াসলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে। অসমত সৰ্বমুঠ 5খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন হ'ল কাজিৰঙা, ডিব্ৰু-চৈখোৱা, মানাহ, ওৰাং আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আহক আমি জানি লওঁ এই ৰাষ্ট্ৰীয় উদ্যান কেইখন কোন কেইখন জিলাত অৱস্থিত। প্ৰথমতে আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ, নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত, অৰ্থাৎ এই তিনিওখন জিলাত অলপ অলপকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে অৱস্থিতি লাভ কৰিছে। দ্বিতীয়তে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। আৰু সৰ্বশেষত আহে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। প্ৰথমতে জানি লওঁ আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল 858.98 বৰ্গ কিলোমিটাৰ। 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে আৰু 1974 চনৰ 1 জানুৱাৰীত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়। কাজিৰঙাত উপলব্ধ বন্যপ্ৰাণীসমূহ হ'ল এশিঙীয়া গঁড়, হলৌ বান্দৰ, ভালুক, মহ, হাতী, বিভিন্ন প্ৰজাতিৰ হৰিণা, বাঘ, বিভিন্ন প্ৰজাতিৰ চৰাই, ভাৰতীয় অজগৰ আদি। এতিয়া জানো আহক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল 340 বৰ্গ কিলোমিটাৰ। 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে ডিব্ৰু-চৈখোৱা বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। দুষ্প্ৰাপ্য দেওহাঁহৰ প্ৰধান আৱাসভূমি হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱাই একমাত্ৰ অঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ বন্যপ্ৰাণীসমূহ হ'ল বন গাহৰি, বাঘ, দেওহাঁহ, বনৰীয়া ঘোঁৰা, বিভিন্ন প্ৰজাতিৰ জলচৰ আৰু স্থলচৰ চৰাই, বিভিন্ন প্ৰজাতিৰ সাপ ইত্যাদি। এতিয়া আহোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বমুঠ মাটিকালি হ'ল 500 বৰ্গ কিলোমিটাৰ। 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে মানাহ ৰাষ্ট্ৰীয় উদ্যানে স্বীকৃতি লাভ কৰে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্যৰূপে 1982 চনত স্বীকৃতি দিয়া হয়। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ বন্যপ্ৰাণীসমূহ হ'ল গঁড়, বাঘ, সোণালী বান্দৰ, মেথোন, পহু, নল গাহৰি, খাগৰিকটা পহু, মহ, হাতী, বিভিন্ন প্ৰজাতিৰ হাঁহ, বিভিন্ন প্ৰজাতিৰ সাপ, বিভিন্ন প্ৰকাৰৰ চৰাই-চিৰিকটি আদি। ইয়াৰ পিছতেই আহে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 78.81 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ প্ৰাণীসমূহ হ'ল বনৰীয়া মেকুৰী, খটীয়া পহু, বন গাহৰি, বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ জহামাল, হৰিণা, বিভিন্ন প্ৰজাতিৰ জলচৰ আৰু স্থলচৰ চৰাই ইত্যাদি। উল্লেখযোগ্য যে 1999 চনৰ 8 এপ্ৰিলৰ দিনা ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। এতিয়া আহক পঞ্চমখন ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা জানো। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হ'ল প্ৰায় 200 বৰ্গ কিলোমিটাৰ। 1998 চনৰ 15 নৱেম্বৰত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। ইয়াত উপলব্ধ বন্যপ্ৰাণীসমূহ হ'ল দেওহাঁহ, ধনেশ পক্ষী, টুপিমূৰীয়া বান্দৰ, হাতী, ক'লা ভালুক, মটীয়া ভালুক, বিভিন্ন প্ৰজাতিৰ পহু, নানাৰঙী পখিলা ইত্যাদি। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।